নমস্কাৰ বন্ধুসকল, RS ভিডিঅ' ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে আকৌ লৈ আহিছোঁ সাধাৰণ জ্ঞানৰ 10টা প্ৰশ্ন। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এক নম্বৰ প্ৰশ্ন, কোনখন দেশত এটাও চিনেমা হল নাই? উত্তৰ ভূটান। 2 নম্বৰ প্ৰশ্ন, বগা হাতী ক'ত পোৱা যায়? উত্তৰ থাইলেণ্ড। 3 নম্বৰ প্ৰশ্ন, কোনখন দেশত এটাও নিউজ চেনেল নাই? উত্তৰ গ্ৰীক দেশত। 4 নম্বৰ প্ৰশ্ন, কোনখন দেশত সকলোতকৈ বেছি ডাকঘৰ আছে? উত্তৰ ভাৰতবৰ্ষ। 5 নম্বৰ প্ৰশ্ন, কোনখন দেশত ক'লা ৰঙৰ গোলাপ পোৱা যায়? উত্তৰ তুৰ্কী দেশত। 6 নম্বৰ প্ৰশ্ন, কোনবিধ জন্তুৰ আধাৰ কাৰ্ড বনাব পাৰি? উত্তৰ কোৱালা নামৰ জন্তু। 7 নম্বৰ প্ৰশ্ন, কোনবিধ জীৱই মতাৰ পৰা মাইকীলৈ পৰিৱৰ্তন হ'ব পাৰে? উত্তৰ অক্টোপাছ। 8 নম্বৰ প্ৰশ্ন, কেলেণ্ডাৰৰ উদ্ভাৱন কোনে কৰিছিল? উত্তৰ বিক্ৰমাদিত্যই। 9 নম্বৰ প্ৰশ্ন, কোনটো গ্ৰুপৰ তেজ মহৰ আটাইতকৈ প্ৰিয়? উত্তৰ অ' গ্ৰুপৰ তেজ। 10 নম্বৰ প্ৰশ্ন, কোনখন দেশত এজনো আৰ্মী নাই? উত্তৰ ইজৰাইল। বন্ধুসকল, ভিডিঅ'টো চাই কেনে পালে? যদি ভাল পালে লাইক শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে বেল আইকনটো টিপি দিব। ধন্যবাদ।